শিৱসাগৰ জিলা বৰাহীবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ নং ৱাৰ্ডৰ এগৰাকী মহিলাৰ কৰুণ কাহিনী। প্ৰতিমা গগৈৰ ঘৰত আজি উপস্থিত হৈ উজনি অসমৰ প্ৰতিবন্ধী সুৰক্ষা পৰিষদৰ শিৱসাগৰ জিলাৰ সভাপতি সত্যজিৎ ফুকন। সত্যজিৎ ফুকনে ভুক্তভোগী পৰিয়ালটোৰ বাবে এখন হুইলচেয়াৰ আৰু লগতে কিছু সাহায্য বিচাৰি চৰকাৰলৈ অনুৰোধ জনায়। ১৭ বছৰ পূৰ্বে স্বামী ঘৰ এৰি গুচি অহা দুৰ্ভগীয়া মাতৃগৰাকীয়ে সহায়ৰ বাবে ৰাইজক কাতৰ আহ্বান জনায়। উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদ শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা তেখেতক আমি আজি ক্ষুদ্ৰমান এটি উপহাৰ সহায় কৰিছোঁ। গতিকেলৈ আমি আহ্বান জনাইছোঁ এই বিজেপি নেতৃত্বাধীন চৰকাৰখনক, যিহেতু বিজেপি নেতৃত্বাধীন চৰকাৰখনে বাৰে বাৰে কৈ আহিছে, বাৰে বাৰে আমাৰ প্ৰবঞ্চনা প্ৰতাৰণা কৰি আহিছে। গতিকেলৈ তেওঁলোক বাৰে বাৰে কৈ আহিছে যে আমি দিব্যাংগসকলক সুবিধা প্ৰদান কৰি সুবিধা দিম, কিন্তু তাৰ বিনিময়ত আজি অসমৰ দিব্যাংগসকলে কিয় সুবিধা পোৱা নাই? আজি এজন দিব্যাংগ লোক, তেওঁ আজি এখন হুইলচেয়াৰ পোৱা নাই। আজি 10 বছৰ হৈ গ'ল এখন হুইলচেয়াৰ পোৱা নাই। গতিকেলৈ মই আহ্বান জনাইছোঁ, এই স্থানীয় বিধায়ককো মই আহ্বান জনাইছোঁ, যিহেতু স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাদেৱ, তেখেতক মই অনুৰোধ কৰিছোঁ এই দিব্যাংগৰ আপোনাৰ সমষ্টিত যিসকল দিব্যাংগ লোক আছে, এই দিব্যাংগ লোকসকলক যাতে আপোনালোকে সহায় কৰে। যিহেতু লকডাউনৰ সময়ছোৱাত যিহেতু এমুঠি খাবলৈ পোৱা নাছিলে, এইসকল দিব্যাংগ লোক জীয়াই থাকিবৰ বাবে অকণমান উৎসাহ যোগায়। ধন্যবাদ। জয় AXOM। চাই আহি আমাৰ দুখীয়া পৰিয়ালত উপস্থিত হ'লি আমি বহুতেই সুখী হৈছোঁ। এনেকৈ যাতে যেনেকৈ কথাখিনি কৈছে তেনেকৈ যদি সকলোখিনি যদি হৈ যায়, মই ওপৰসকলকো মানে সকলোকে আশীৰ্বাদ কৰিম। কিন্তু ইমান দুখত আমি ভুক্তভোগী হৈ আছোঁ, সেইখিনিতে উদ্ধাৰ হ'ম বুলি ভাবি আশা কৰিছোঁ। আমগুৰিৰ পৰা ৰিণ্টু হেনছোৱাৰ সহযোগত আব্দুল হালিমৰ ৰিপৰ্ট।